প্ৰথমত মই মিডিয়া বন্ধুসকলৰ নমস্কাৰ যাচিছোঁ এই ৰঙালী বিহুত। ইয়াত আজি বাইট দিয়া উদ্দেশ্যটো হ'ল 12 তাৰিখৰ দিনত চন্দন ছাৰে আমাৰ সেই কাজল গাঁৱত যি জইনিং প্ৰগ্ৰাম কৰিলে, তেখেতে দুবাৰকৈ জইনিঙৰ প্ৰগ্ৰামৰ ডেটটো পষ্টপন কৰিছিলে। আগত কৰিছিলে সি 8 তাৰিখত, পিছত আকৌ 12 তাৰিখ কৰিলে। কিন্তু সেই 12 তাৰিখৰ দিনত তেখেতে কৈছিলে যে আপোনালোকৰ মিডিয়া থ্ৰুলি আমিও গম পাইছিলোঁ যে 5,000 আমি ৰাইজ লৈ পেলাই UPPL জইন কৰিম। কিন্তু আমি তাত নিজ চকুৰে দেখিলোঁ কাজলগাঁও মাৰ্কেটিং ছেটত তেখেতে সেই 5,000 লৈ যোৱাটো আমি দেখা পোৱা নাই। সেই গতিকে আমি ভাবিলোঁ যে চন্দন ব্ৰহ্মৰ ৰাইজৰ হকে কিমান যে কাম কৰিব আকৌ UPPLত গৈ পেলাই তেখেতে অনুভৱ কৰিব পাৰিব আৰু ৰাইজে তাৰ প্ৰত্যুত্তৰ এইবাৰ পাব। এইখিনি আৰু বাকীবোৰ যিখিনি যোৱাকালি 12 তাৰিখৰ দিনত তেখেতে কৈছিল যে এতিয়া BPFৰ হেমোগ্লোবিন কমি যাব। হেমোগ্লোবিন বোলা বস্তুটো এটা বেমাৰহে। হেমোগ্লোবিন তাৰহে কমি যাব। সি নতুন দলত গৈছে, UPPL দলত গৈছে। এতিয়া ই হেমোগ্লোবিন যোগাৰ কৰিব লাগিব, কেনেকে হেমোগ্লোবিন আনিবহি নিজৰ দেহাৰ কাৰণে। কিন্তু ই হেমোগ্লোবিনকৈ নিজে এটা বেমাৰ লৈ গৈছে UPPLত। এইটো বেমাৰটো হ'ল হ'ব। এই হ'ব বেমাৰটো নতুন কেঞ্চাৰৰ দৰে হয়। এই কেঞ্চাৰ বেমাৰটো লৈ পেলাই UPPLত গৈছে। গোটেই এই UPPLত এতিয়া এই বেমাৰটো সি স্প্ৰেড কৰি দিব। যেনেকৈ আমাৰ কৰোনা ভাইৰাছ আছিলে, ঠিক তেনেধৰণৰ UPPLত থালি বজাই পেলাই এই বেমাৰটো গুচাই দিবৰ কাৰণে চন্দন ব্ৰহ্মে এই প্ৰত্যুত্তৰ পাব। এই গতিকে ই হেমোগ্লোবিন কোৱাটো আমি এটা মন্ত্ৰী হৈ পেলাই BPFত 3বাৰকৈ কেবিনেট মন্ত্ৰী হৈ সি এটা বাইট দিয়াটো আমাৰ দুৰ্ভাগ্যজনক। তেখেতৰ মুখৰ পৰা যে আমি BPFত হৈ পেলাই শুনিব পাইছোঁ, কিন্তু সি নিজে ভুক্তভোগী যে কিমান 5 বছৰ থাকিও সি গম পাইছে যে হেমোগ্লোবিন কমি গৈ আমাক লেকচাৰ মাৰিছে। এইটো কেতিয়াও নহয় আৰু আমাক BPFত কেতিয়াও সি কমজোৰ কৰিব নোৱাৰে। ৰাইজ তাৰ লগত নাই। সেই জইনিং প্ৰগ্ৰামতে আমি গম পালোঁ আৰু ৰাইজে গম পাইছে। ৰাইজ তেখেতৰ লগত আজিলৈকে এটাও ৰাইজ নাই। ধন্যবাদ। বৰ্তমানত চন্দন ব্ৰহ্মে কৈছে 5% মাত্ৰ হেমোগ্লোবিন আছে বুলি। যেতিয়া MP ইলেকশ্যনটো শেষ হ'ব তাৰপিছত আৰু BPFৰ হেমোগ্লোবিনটো 3% যাব বুলি কৈছে। নহয়, তেখেতৰ হেমোগ্লোবিনৰ কথাটো ই আগতীয়াকৈ কৈছে আমাৰ যে BPFৰ খালি 5% আছে। এতিয়া সি হেমোগ্লোবিন লৈ পেলাই UPPLত গৈছে, আকৌ এটা নতুন বেমাৰ লৈ গৈছে। এই 5% ইফালে কৰিব এনেধৰণৰ যে ই অহা MP ইলেকশ্যন শেষ হোৱাৰ লগে লগে যে ই ভাবিছিল যে মোক যে এই চিডলি চিৰাঙৰ পৰা আকৌ MLA UPPLৰ পৰা পাম বুলি আশা কৰি গৈছিল। কিন্তু এইটো BJPৰ এটা প্ৰপোগাণ্ডাহে। এই প্ৰপোগাণ্ডাত পৰিছে সি। এই প্ৰপোগাণ্ডাটো সি গমে পোৱা নাই। যেতিয়া MP ইলেকশ্যন আহে আৰু MP ইলেকশ্যনৰ উত্তৰ পোৱাৰ লগে লগে যেতিয়া BPF জয় হয়, তেতিয়া হেমোগ্লোবিনটো আকৌ লৈ পেলাই আকৌ আমাৰ দলত জইনিং কৰিব, তেনেকুৱা অৱস্থা থাকিবও পাৰে।